নমস্কাৰ Assamese Recipes and Blogsৰ আন এটি ভিডিঅ'লৈ স্বাগতম। হাই আমাৰ মায়ে আজি মোৰ কাৰণে পকৰি বনাব ভিডিঅ'টো চাবক দে। বাবুৱে কৈছে শুনিছেনে? আচলতে কি জানেনে আমাৰ বাবুৱে মানে দালি শাক এইবিলাক একদম নাখায়। সেইকাৰণে আজি একেটা বস্তুৰে মই পকৰি ৰেচিপি এটা বনালোঁ। আহকচোন চাওক কেনেকৈ বনালোঁ। এয়া মই লৈছোঁ ইফালে বেচন এবাটি, পিঠাগুড়ি লৈছোঁ অকণমান, এয়া মই পিঁয়াজ লৈছোঁ, এইফালে নৰসিংহৰ পাত লৈছোঁ, বুটৰ দালি মই অকণমান থেতেলিয়াই লৈছোঁ, এইফালে মই বন্ধাকবি লৈছোঁ আৰু এইফালে মই অকণমান শাক লৈ লৈছোঁ, যিকোনো শাক হ'লেই হ'ব। এইফালে মই জলকীয়া দুটা লৈ লৈছোঁ, এইফালে নিমখ লৈছোঁ সোৱাদ অনুযায়ী, হালধি লৈছোঁ আৰু ৰেড চিলি পাউডাৰ অকণমান। এইখিনি ৰেডি কৰি লৈছোঁ মই। এতিয়া ইয়াতে এটা ডাঙৰ বাউলত মই পিঁয়াজ, শাক, বন্ধাকবিখিনি গোটেইখিনি একেলগে এড কৰি ল'ম মই ইয়াতে। এতিয়া মই ইয়াতে নৰসিংহৰ পাতখিনিও দি দিছোঁ, দালিখিনিও দি দিছোঁ, গোটেইখিনি মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰখিনি একেলগে দি দিলোঁ। লগতে মই ইয়াতে এতিয়া এইখিনি অকণমান ভালদৰে মই মোহাৰি ল'ম। অকণমান মোহাৰি লৈছোঁ মই এনেদৰে। ভালকৈ মোহাৰি ল'ব লাগিব এইখিনি। এতিয়া মই ইয়াতে বেচন অকণমান এড কৰি দিছোঁ। প্ৰথমতে অকণমান দি লৈছোঁ মই, লাগিলে আৰু এড কৰিম। পিঠাগুড়িও অকণমান এড কৰি লৈছোঁ। ইয়াতে অকণমান মই পানী দি ল'ম। পানী দিলেও মই এনেদৰে ভালকৈ এইখিনি মিক্স কৰি ল'ম। মোৰ হৈ গৈছে মিক্স কৰা। এতিয়া মই এখন টাৱা বহুৱাইছোঁ। টাৱাখনত মই এনেদৰে মিঠাতেল অকণমান দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ আৰু মই গোটেই পকৰিখিনি মিডিয়াম টু ল' ফ্লেমতে ভাজি ল'ম। এতিয়া মই মিক্স কৰি ৰখা মিশ্ৰণখিনিৰ পৰা অকণমানকৈ এনেদৰে এটা এটাকৈ তেলত দি দিছোঁ পকৰি আকাৰত। মই এনেদৰে গোটেইখিনি ভাজি ল'ম। পকৰিটো আৰু চবে বনাব জানেই, তথাপিও মই বনাইছোঁ কাৰণে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু। আমাৰ বাবুৱে এতিয়া খাব। এনে দালি আৰু শাক দিলে কিন্তু কোনো পধ্যে নাখায়। এতিয়া মই লুটিয়াই দিম দুয়োফালে ভালদৰে ভজা যাবলৈ।
লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট বক্সত সুধিব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।